তোমাৰ নামটো কোৱাচোন? কনতি বড়ো। নমস্কাৰ। নমস্কাৰ, মোৰ নাম কনতি বড়ো। আৰু ল'ৰা ছোৱালী কেইটা? মোৰ ল'ৰা ছোৱালী দুটা। ছোৱালীটো কিমান? ছোৱালীটো 14 বছৰ। কিহত পঢ়ি আছে? এইবাৰ 8ত, ক্লাছ 8ত। আৰু ল'ৰাটো? ল'ৰাটো 4 বছৰ হৈছে। নাবাদি যাই আছে ল'ৰাটো। আৰু মালিকটো ঘৰৰ পৰা ওলাই যোৱা কিমান দিন হৈছে? আজি এবছৰ হ'ল মালিক ওলাই যোৱা। মালিকৰ নামটো? বিজয় বড়ো। গাঁওখনৰ নাম? 2 নং আমগুৰি। কি জিলা? ওদালগুৰি জিলা। ওদালগুৰি জিলা আৰু কলাইগাঁও থানাৰ অন্তৰ্গত 2 নং আমগুৰি। মালিকে ক'ত যাওঁ বুলি ওলাই গৈছিলে? মালিকে নলবাৰীত গৈছিলা। নলবাৰী কৃষ্ণগুৰু মন্দিৰত গৈছিলা। যাই পেলাই পিছত ঘূৰি তাৰ পৰা ঘূৰি নাহিল আৰু ফেব্ৰুৱাৰীৰ 11 তাৰিখে গৈছিলা ইয়াৰ পৰা। বছৰ পাৰ হ'ল? বছৰ পাৰ হ'লে যোৱা 2019 চনৰ ফেব্ৰুৱাৰীৰ 11 তাৰিখে গৈছিল। এতিয়া 1 বছৰ পাৰ হৈ গ'ল। 1 বছৰ পাৰ হৈ গ'ল। আজিলৈকে কোনো সন্ধানে পোৱা নাই। কোনো ফোন চোনো নাই, একো নাই। আগতে ভিডিঅ' বনাই দিছিলি মোবাইলত? দিছিলোঁ, কিন্তু কিবা হোৱা নাই। কোনো খাই খবৰ নাই? খাই খবৰ একো পোৱা নাই। পিছে এনে থানাত জনোৱা হৈছে নেকি? থানাততো জনাইছোঁ, থানাও মানে একো কিবা কৰা নাই এতিয়ালৈকে, আৰু কোনো খবৰে লোৱা নাই থানাও। এতিয়া তুমি ঘৰত আৰু কিবা মাটি বাৰী খেতি মাটি আছেনে নাই? খেতি মাটিটো নায়ে এতিয়ালৈকে, দিয়াই নাই আমাক ঘৰৰ পৰা। এতিয়া নায়ে বুলি ধৰি লৈছোঁ, সেনেকৈ দোকানখন দি খাই আছোঁ আৰু এতিয়া। তুমি ল'ৰা ছোৱালী দুটা কি কৰি পঢ়াই আছা? এতিয়া এনেকৈ দোকানখনে দিয়ে অলপ টুকটাক খৰচা কৰি সেনেকৈ পঢ়াই আছোঁ আৰু। কি দোকান? চাহ দোকান। এইখনে নেকি দোকানখন? কিমান দিন হৈছে এই দোকানখন দিয়া? দোকানটো যোৱা বছৰ বহাগত দিছিলোঁ আৰু। বহাগৰ 24 তাৰিখে দিছিলোঁ। পিছত এনে মালিকে কোনো কিবা কাজিয়া পেচাল কৰি ওলাই গৈছিল? নাই নাই, কাজিয়া পেচাল একো কৰা নাই। ঘৰৰ পৰা ওলাই গৈছিল, মন্দিৰত যাম বুলি কৈ ৰাতিপুৱা ওলাই গৈছিল। সেইদিনা সোমবাৰ আছিল, সোমবাৰে ৰাতিপুৱা ওলাই গৈছিল আৰু। এতিয়া তোমাৰ মতে মালিকে বৰ্তমান নিশ্চয় ভালে কুশলে ক'তবা নিশ্চয় এক ঠাইত নিশ্চয় আছে যেনে লাগে আৰু মোৰ মনে কয় আৰু, মানে ক'তবা আছে, কাম চাম কৰি আছে। কিন্তু সেনেকৈ মানে ফোন চোন কৰিলে ভাল লাগিল হয় আৰু। পইচা পাতি নিদিলেও বা ফোন কৰিলে মই মুখত কাম কৰি আছোঁ দেই, তহঁতে দোকান চোকান কৰিয়ে সেনেকৈ চলি খাই থাক, মই পিছত যাম দে, সেনেকৈ বুলি ক'লেও মোৰ ভাল লাগিল হয়। বা চেনেল পালি এতিয়ালৈকে একো খবৰ চবৰ পোৱা নাই যে। আহিব বুলি বিশ্বাস এটা কৰি আছা আৰু? আহিব বুলি বিশ্বাস কৰি সেনেকৈ আছোঁ আৰু এতিয়া। এতিয়া তুমি এইটো ভিডিঅ'ৰ যোগে তুমি কি ক'ব খোজা? সি য'তে নাথাকক মানে খবৰটো দিব লাগে আৰু আহিব লাগে নেকি? সেইটোৱে বিচাৰিছোঁ এতিয়া। এইটো মোবাইল ভিডিঅ'ৰ জৰিয়তে যিটো পায় কোনোবাই কণ্টেক্ট কৰিলে ভাল পাওঁ আৰু মই মানে যাতে কি নাথাকক আৰু, যিমান দূৰতে নাথাকক বা বাহিৰতে থাকক বা কাম কৰিয়ে থাকক, মুঠতে খবৰটো পালি মোৰ ভাল লাগব আৰু মনটো মানে। আৰু পাৰিলে সোনকালে আহিব লাগে আৰু, যিহেতুকে ল'ৰা ছোৱালী দুটালৈ যথেষ্ট কষ্ট হৈছে। কষ্টই এতিয়া, বহুত কষ্ট। ঠিক আছে বাৰু, কোনোবাই যদি লগ পায় মানে 2 নম্বৰ আমগুৰিৰ এতিয়া ফটোটো দিব পৰা নাই বাৰু, নেক্সট টাইম ইয়াৰ পিছত তুমি ফটোখন দেখুৱাই দিবা আৰু এটা পিছত ভিডিঅ' কৰিলে। এতিয়া ফটোখন লগত নাই নেকি? লগত নাই নহয় ফটোটো, এতিয়া এনে হাফ ফটোটো আছে, কিন্তু এনেকৈ ফুল ফটো নাই লগত। ঠিক আছে, নমস্কাৰ। নমস্কাৰ।